নমস্কাৰ, নতুন ঠিকনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা পৰিৱৰ্তিত মনতকৈ শক্তিশালী আন একো বস্তু নাই। আপুনি চাকৰি সলনি কৰিব পাৰে, নতুন চহৰলৈ স্থানান্তৰ কৰিব পাৰে, নতুন জীৱনসংগী বিচাৰি পাব পাৰে, অথবা আপোনাৰ জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কিন্তু যদি আপোনাৰ চিন্তাধাৰা একেই থাকে, তেন্তে আপুনি আকৌ আগৰ ঠাইতেই ঘূৰি আহিব। প্ৰকৃত পৰিৱৰ্তন ভিতৰৰ পৰা আৰম্ভ হয়। আপোনাৰ মানসিকতা আপোনাৰ জীৱন গঠন কৰে। যদি আপুনি নিজৰ অৱস্থানত সন্তুষ্ট নহয়, তেন্তে আপোনাৰ চিন্তাধাৰা চাওক। আপোনাৰ প্ৰতিভা, শিক্ষাগত যোগ্যতা আৰু দক্ষতা থাকিলেও যদি মনোভাৱ সঠিক নহয়, তেন্তে সেয়া বেয়া নহয়। আপুনি নিজেই নিজৰ উন্নয়ন বন্ধ কৰিব। সুযোগ আহিব পাৰে, কিন্তু এটা সজাগ মন নাথাকিলে আপুনি সেই সুযোগবোৰ চিনি নাপাব। সফলতা বাহ্যিকতাত নহয়, সেয়া আপোনাৰ চিন্তা ভাৱনা, দৃষ্টিভংগী আৰু সিদ্ধান্তৰ পৰা আৰম্ভ হয়। ভাগৱত গীতাত স্পষ্টকৈ কোৱা হৈছে, মানুহে নিজৰ মনৰ দ্বাৰাই নিজকে উন্নত কৰিব লাগিব, নিজৰ মনৰ দ্বাৰাই নিজক অৱনমিত কৰিব নালাগে। মনেই জীৱনৰ বন্ধু আৰু মনেই শত্ৰু। আপোনাৰ মনেই আপোনাক আগুৱাই লৈ যাব পাৰে বা পিছত ৰাখিব পাৰে। যদি আপুনি ভয়, সন্দেহ আৰু নেতিবাচকতাৰে মন ভৰে, তেন্তে আপুনি বাধাৰ সন্মুখীন হ'ব। যদি আপুনি মনক অনুশাসন, উদ্দেশ্য আৰু ধনাত্মকতাৰে গঢ়ে, তেন্তে আপুনি শান্তি আৰু উন্নতি লাভ কৰিব। কৃষ্ণই গীতাত কৈছে, চিন্তাৰ শান্ততা, নম্ৰতা, নীৰৱতা, আত্মনিয়ন্ত্ৰণ আৰু উদ্দেশ্যৰ পবিত্ৰতা, এইবোৰ মনৰ তপস্যা। আপোনাৰ মূৰত যি চলে সেয়াই আপোনাৰ জীৱনত প্ৰভাৱ পেলায়। যদি আপুনি সদায় ভাবি থাকে জীৱন এনেই বেয়া, তেন্তে সেয়াই আপোনাৰ বাস্তৱ হ'ব। আপোনাৰ মন হ'ল এটা মাটি, আপুনি যি ৰুৱে সেয়াই ওলাই আহে। মনোভাৱ এটা সিদ্ধান্ত। জন মেক্সৱেলে কৈছে, মনোভাৱ হৈছে আমাৰ সত্য আত্মাৰ পূৰ্বদূত। ইয়াৰ শিপা ভিতৰত, কিন্তু ফল বাহিৰত। ই পৰিস্থিতি বা প্ৰভাৱতকৈ বেছি প্ৰভাৱ পেলায়। জীৱনে সমস্যাবোৰ দিবই, কিন্তু আপোনাৰ প্ৰতিক্ৰিয়া অৰ্থাৎ আপোনাৰ মনোভাৱেই প্ৰধান। গীতাত শ্ৰীকৃষ্ণ আৰু এটা শ্লোকত কৈছে, হে কুন্তি পুত্ৰ, সুখ দুখৰ অস্থায়ী উপস্থিতি। শীত আৰু গ্ৰীষ্ম ঋতুৰ দৰে জীৱন সদায় সলনি হয়, অনুভৱবোৰ পৰিৱৰ্তিত হয়। কিন্তু যদি আপোনাৰ মন স্থিৰ থাকে, তেন্তে আপুনি পথভ্ৰষ্ট নহ'ব। সেয়াই হৈছে প্ৰকৃত শক্তি। ভাল জীৱন বিচাৰে? আপোনাৰ চিন্তা পৰিৱৰ্তনেৰে আৰম্ভ কৰক। আপুনি নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰে। তেনে নকৰে যদি মনেই আপোনাক নিয়ন্ত্ৰণ কৰিব। যেতিয়া আপোনাৰ চিন্তা জ্ঞানেৰে পথ প্ৰদৰ্শিত হয়, তেতিয়াহে আপোনাৰ জীৱন সঠিক দিশত আগবাঢ়ে। কৃষ্ণই কয়, যান্ত্ৰিক অনুশীলনতকৈ জ্ঞান ভাল, কিন্তু তাৰো উত্তম হৈছে কৰ্মফলৰ ত্যাগ, কিয়নো এনে ত্যাগে শান্তি অনাত সহায় কৰে। বহু মানুহে আনক সন্তুষ্ট কৰিবলৈ বা অতীতৰ কথা ভাবি জীৱন অতিবাহিত কৰে। সেয়া এক মানসিক বন্ধন। কৃষ্ণই আমাক সেইবোৰৰ পৰা ওপৰলৈ উঠিবলৈ কয়, উদ্দেশ্য, শক্তি আৰু উন্নয়নত কেন্দ্ৰিত হ'বলৈ। পুনৰ আপুনি একেবোৰ দুখৰ কথা ভাবি নাথাকিব। যি আপোনাক আগুৱাই নিয়াৰ ক্ষমতা থাকে, তাৰ ওপৰতে মনোযোগ দিয়ক। গীতাত শ্ৰীকৃষ্ণই আৰু ঠাইত কৈছে, যিজনে নিজৰ মন জয় কৰিছে, তেওঁৰ বাবে মনেই সৰ্বশ্ৰেষ্ঠ বন্ধু। কিন্তু যিজনে সেয়া কৰিব পৰা নাই, তেওঁৰ বাবে মনেই সৰ্বশ্ৰেষ্ঠ শত্ৰু। বেদনা বিচাৰি পোৱা সহজ, ই সকলো ঠাইতে আছে, কিন্তু প্ৰকৃত জ্ঞান হ'ল যি ভাল, সত্য আৰু সুন্দৰ। তাত মন কেন্দ্ৰিত কৰক। এইদৰে আপোনাৰ জীৱন পৰিৱৰ্তন আৰম্ভ